নমস্কাৰ পুনৰ এটা ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম বায়োলজি অৰ্থাৎ জীৱবিজ্ঞানৰ বিষয়ে। বায়োলজি বুলি ক'লে পোনপ্ৰথমে ক'ব লাগিব যে 1802 চনত লেমাৰ্ক আৰু ট্ৰেভিৰেনাছ নামৰ দুজন বিজ্ঞানীয়ে যুটীয়াভাৱে বায়োলজি শব্দটো ব্যৱহাৰ কৰিছিল আৰু এই বায়োলজি শব্দটো লোৱা হৈছে গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা। সেই দুটা হ'ল বায়োছ আৰু লগ, অৰ্থাৎ বায়োছ আৰু লগ এই দুটা শব্দৰ পৰাই বায়োলজি শব্দটো উৎপত্তি হৈছে। আৰু যদি আমি চাওঁ বায়োছ শব্দৰ অৰ্থ হ'ল লিভিং অৰ্থাৎ জীৱ আৰু লগ শব্দৰ অৰ্থ হ'ল ষ্টাডি অৰ্থাৎ অধ্যয়ন, অৰ্থাৎ ষ্টাডি অফ লিভিং ইজ বায়োলজি, বা আমি ক'ব পাৰোঁ জীৱৰ অধ্যয়নে জীৱবিজ্ঞান। বা আমি এনেদৰে ক'ব পাৰোঁ বিজ্ঞানৰ যিটো শাখাত বা যিটো ভাগত জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় সেই শাখা বা সেই ভাগটোকে কোৱা হয় জীৱবিজ্ঞান। আকৌ জীৱবিজ্ঞানক আমি মূলতঃ দুই ধৰণে অধ্যয়ন কৰিব পাৰোঁ। সেয়া হ'ল জুলজি অৰ্থাৎ প্ৰাণী বিজ্ঞান আৰু বটানী অৰ্থাৎ উদ্ভিদ বিজ্ঞান হিচাপে আমি অধ্যয়ন কৰিব পাৰোঁ। জুলজি বা প্ৰাণী বিজ্ঞানৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে পোনপ্ৰথমে এৰিষ্টটল নামৰ বিজ্ঞানিক এজনে প্ৰায় 500 প্ৰাণীৰ মৰ্ফলজিৰ অধ্যয়ন কৰিছিল, অৰ্থাৎ প্ৰাণীসমূহৰ আকাৰ বা গঠনৰ ওপৰত অধ্যয়ন কৰি সেই প্ৰাণীসমূহক নামকৰণ কৰিছিল আৰু এনেদৰে 500 প্ৰাণীৰ নাম সন্নিৱিষ্ট এখন গ্ৰন্থ লিখিছিল যিখন নাম আছিল হিষ্টৰিয়াম এনিমেলিয়াম। আৰু এই বিশেষ গ্ৰন্থখনৰ বাবে তেখেতক কোৱা হয় ফাদাৰ অফ জুলজি। ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰত থিঅফেষ্টাছ নামৰ বিজ্ঞানী এজনে পোনপ্ৰথমে 500 প্ৰজাতিৰ উদ্ভিদৰ ওপৰত অধ্যয়ন কৰিছিল, অৰ্থাৎ উদ্ভিদৰ মৰ্ফলজিৰ অধ্যয়ন কৰিছিল আৰু সেই 500 প্ৰজাতিৰ উদ্ভিদৰ নাম সন্নিৱিষ্ট কিতাপ এখনো প্ৰকাশ কৰিছিল যিখনৰ নাম আছিল হিষ্টৰিয়াম প্লেণ্টেৰাম। আৰু এই বিশেষ কৃতিত্বৰ বাবে তেখেতক কোৱা হয় ফাদাৰ অফ বটানী, অৰ্থাৎ উদ্ভিদ বিজ্ঞানৰ জনক, আৰু এৰিষ্টটলক কোৱা হয় প্ৰাণী বিজ্ঞানৰ জনক। আকৌ এৰিষ্টটলৰ ক্ষেত্ৰত মন কৰিবলগীয়া যে এৰিষ্টটলে পোনপ্ৰথমে প্ৰাণীসমূহৰ শ্ৰেণী বিভাজন অৰ্থাৎ ক্লাছিফিকেশ্যন কৰিবলৈ চেষ্টা কৰিছিল, যদিও তেখেতৰ সেই ক্লাছিফিকেশ্যন কিছু আখুৱাপূৰ্ণ আছিল আৰু পিছত মানি লোৱা নহ'ল। ইয়াৰ উপৰি প্ৰাকৃতিক বিজ্ঞান অৰ্থাৎ নেচাৰেল ছায়েন্সৰ পৰা আমি বায়োলজি অৰ্থাৎ জীৱবিজ্ঞানক এটা পৃথক শাখা হিচাপে অধ্যয়ন কৰিব পাৰোঁ, এই কথাটো পোনপ্ৰথমে এৰিষ্টটলে দাঙি ধৰিছিল। আৰু এনেসমূহ কামৰ বাবে এৰিষ্টটলক কোৱা হয় ফাদাৰ অফ বায়োলজি, অৰ্থাৎ এৰিষ্টটলক ফাদাৰ অফ জুলজি লগতে কোৱা হয় ফাদাৰ অফ বায়োলজি, অৰ্থাৎ প্ৰাণী বিজ্ঞানৰো জনক আৰু জীৱবিজ্ঞানৰো জনক। আমি এটা কথা জানিলোঁ যে জীৱৰ অধ্যয়নে জীৱবিজ্ঞান। যদি জীৱৰ অধ্যয়নে জীৱবিজ্ঞান তেতিয়াহ'লে জীৱনো কি? আমি কাক জীৱ বুলি ক'ম? বা প্ৰাণী আৰু উদ্ভিদসমূহক কিয় জীৱ বুলি কোৱা হয়? এতিয়া আমি জীৱ কি এই বিষয়ে ইয়াত আলোচনা কৰি লোৱা হওক। এতিয়া জীৱ কাক বোলে বা জীৱৰ সংজ্ঞা কি বুলি ক'লে একেষাৰে কোৱাটো অকণমান কঠিন, কিয়নো প্ৰকৃতিত আমি যিবোৰ পাইছোঁ সেইবোৰ কিছুমান বৈশিষ্ট্য অৰ্থাৎ কেৰেক্টাৰিষ্টিক্সৰ ওপৰত নিৰ্ভৰ কৰি আমি সেইসমূহ হয় জীৱ নহ'লে আমি জড় হিচাপে ভাগ কৰিছোঁ। অৰ্থাৎ যেতিয়া আমি নেচাৰত এটা আনন'ন পাম আমি সেইটোৰ কিছুমান বৈশিষ্ট্য নিৰীক্ষণ কৰিম আৰু সেই বৈশিষ্ট্যসমূহ নিৰীক্ষণ কৰি আমি সেইটো জীৱ বা জড় হিচাপে ভাগ কৰিম। অৰ্থাৎ এটা কথা আমি বুজি পালোঁ যে জীৱ হ'ব লাগিলে তাৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য অৰ্থাৎ কেৰেক্টাৰিষ্টিক্স থাকিব লাগিব। আৰু যদি আমি চাওঁ যে জীৱসমূহত দেখা পোৱা 5টা মূল বৈশিষ্ট্য হ'ল জীৱৰ গ্ৰোথ অৰ্থাৎ বৃদ্ধি হয়, দ্বিতীয়টো ৰিপ্ৰডাকশ্যন অৰ্থাৎ জীৱই প্ৰজনন কৰে, তৃতীয়টো মেটাবলিজম অৰ্থাৎ জীৱ দেহত জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বা বিপক্ৰিয়া সংঘটিত হয়, চতুৰ্থটো চেলুলাৰ নেচাৰ অৰ্থাৎ কোষীয় গঠন অৰ্থাৎ জীৱৰ দেহ কোষেৰে গঠিত, আৰু পঞ্চমটো হ'ল কনচিয়াছনেছ অৰ্থাৎ জীৱসমূহৰ চেতনা আছে, জীৱসমূহে অনুভূতি দেখুৱায়, জীৱসমূহে ৰেছপন্স দিয়ে। এতিয়া যদি আমি বৃদ্ধিৰ কথা কওঁ অৰ্থাৎ প্ৰাণীৰ ক্ষেত্ৰত বৃদ্ধি চাওঁ আৰু উদ্ভিদৰ ক্ষেত্ৰত বৃদ্ধি চাওঁ তেতিয়াহ'লে আমি এটা কথা
জানিব পাৰিম যে প্ৰাণীসমূহৰ যি বৃদ্ধি আছে সেই বৃদ্ধি এটা নিৰ্দিষ্ট সময়লৈকে হয়। প্ৰাণী এটা জন্ম হোৱাৰ পৰা এটা নিৰ্দিষ্ট সময়লৈ প্ৰাণীৰ বৃদ্ধি হয়, তাৰপিছত এই বৃদ্ধিটো ৰৈ যায়। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত তেনেকুৱা নহয়। উদ্ভিদৰ ক্ষেত্ৰত বৃদ্ধি আজীৱনভাৱে হৈ থাকে। গছ এডাল চালে দেখা যাব যে গছডাল বৃদ্ধি হৈ থাকে। ডাল এটা কাটি দিলে পুনৰ ডালটো গজে, অৰ্থাৎ তাৰ পুনৰ বৃদ্ধি হয়। কিন্তু প্ৰাণীৰ ক্ষেত্ৰত তেনেকুৱা নহয়। প্ৰাণীসমূহৰ ক্ষেত্ৰত বৃদ্ধিটো এটা নিৰ্দিষ্ট সময়লৈকে হয়। দ্বিতীয়তে প্ৰজনন। প্ৰজনন হৈছে জীৱসমূহে তাৰ সদৃশ জীৱক গঠন কৰিব পৰা ক্ষমতা, অৰ্থাৎ তাৰ সদৃশ জীৱৰ জন্ম দিব পৰা ক্ষমতা। ইয়াৰ পিছত যদি আমি চাওঁ মেটাবলিজিম, জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বা বিপাক ক্ৰিয়া নো কি? মেটাবলিজিম হ'ল A আৰু B দুটা কেমিকেলৰ মাজত বিক্ৰী হয় C এটা অন্য এটা কেমিকেল অৰ্থাৎ C উৎপন্ন হোৱা, বা D কেমিকেলটো ভাঙি গৈ E+F অৰ্থাৎ অন্য দুটা কেমিকেল উৎপন্ন হোৱা এটা পৰিঘটনা। আৰু প্ৰতিটো জীৱৰ দেহত প্ৰতি মুহূৰ্তত প্ৰতিটো কোষত এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বা বিক্ৰিয়াসমূহ ঘটি আছে। আমি যেতিয়া খাদ্য খাওঁ, খাদ্যৰ আমাৰ শৰীৰত পাচন হয়, পাচন হোৱাৰ পিছত সেই খাদ্য শৰীৰত গ্লুক'জ হিচাপে সঞ্চয় কৰি ৰাখে। আকৌ অক্সিজেনৰ উপস্থিতিত সেই গ্লুক'জ ভাঙি গৈ শক্তি উৎপন্ন হয় শৰীৰৰ কাৰণে। এইটো এটা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া। তেজৰ কণিকাসমূহ প্ৰতি মুহূৰ্তত RBC, WBC গঠন হৈ আছে। কেনেকৈ গঠন হৈছে? এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া ঘটি থকাৰ বাবে RBC হওক বা WBC হওক গঠন হৈ আছে। উদ্ভিদে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে, তো সালোকসংশ্লেষণ বুলি কওঁ। এইটো এটা জৈৱ ৰাসায়নিক বিক্ৰিয়া, অৰ্থাৎ সকলো জীৱৰ দেহত এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত হয়। ইয়াৰ পিছত চেলুলাৰ নেচাৰ অৰ্থাৎ কোষীয় গঠন, অৰ্থাৎ জীৱদেহ গঠনৰ ক্ষুদ্ৰতম এককে হ'ল কোষ। জীৱ হ'ব লাগিলে কোষ থাকিবই লাগিব, অৰ্থাৎ প্ৰত্যেক জীৱতে কোষৰ গঠন দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত কনচিয়াছনেছ, চেতনা বা অনুভূতি। উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক প্ৰত্যেকে ৰেছপন্স কৰে। উদ্ভিদৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আমি জানো যে উদ্ভিদে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে, অৰ্থাৎ সূৰ্যৰ পোহৰৰ প্ৰতি উদ্ভিদে ৰেছপন্স দিয়ে। দ্বিতীয়তে আমি যদি উদ্ভিদৰ ফুল ফুলা প্ৰত্যক্ষ কৰোঁ, সূৰ্যৰ পোহৰ পৰাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ ফুল ফুলা দেখা যায়। ৰাতিপুৱা যদি আমি ফুল ফুলা দৃশ্যটো প্ৰত্যক্ষ কৰোঁ, তাৰ পৰা আমি ক'ব পাৰিম যে এইটো চেতনা বা কনচিয়াছনেছ উদ্ভিদৰো আছে। এতিয়া এটা প্ৰশ্ন আমাৰ মনলৈ নিশ্চয় আহিছে যে জীৱ হ'ব লাগিলে 5টা বৈশিষ্ট্য থাকিব লাগিব নেকি, বা সকলো জীৱৰ দেহত এই 5টা বৈশিষ্ট্য থাকে নেকি? চাওক, জীৱ হ'বলৈ 5টা বৈশিষ্ট্য থাকিব লাগিব এনে কথা নহয়। কিয়? মই কৈ আছোঁ। যদি আমি বৃদ্ধি চাওঁ, আমি সকলোৱে জানো যে সকলো জীৱদেহৰ বৃদ্ধি হয়। আমাৰো জন্মৰ পৰা এতিয়ালৈকে বৃদ্ধি হৈছে। কিন্তু এই বৃদ্ধিয়ে যদি আমি চাওঁ মৰুভূমিত আমি জানো যে বালিৰ পাহাৰ থাকে। ধৰা হ'ল মৰুভূমিত এখন বালিৰ পাহাৰ আছিল। এতিয়া মৰুভূমিত বালিৰ ধুমুহা আহিল, ইয়াৰ ওপৰত কি হ'ব? বালি পৰিব। আকৌ ধুমুহা আহিল, আকৌ বতাহে বালি উৰিয়াই আনি এই পাহাৰখনৰ ওপৰত পেলালে। যদি এনেদৰে পাহাৰখনত বালি পৰি গৈ থাকে উপৰিভাগত, তেতিয়াহ'লে পাহাৰখনতো বৃদ্ধি হ'ব। আমি এই দৃশ্যটোৰ পৰা ক'ব পাৰিম যে পাহাৰখনত বৃদ্ধি হৈছে, কিন্তু আমি ক'ম নেকি যে পাহাৰখন জীৱ হয়? অৰ্থাৎ গ্ৰোথ অৰ্থাৎ বৃদ্ধি জীৱৰ ডিফাইন কেৰেক্টাৰিষ্টিক্স নহয়। এইখিনিতে মন কৰিবলগীয়া যে জীৱসমূহৰ যি বৃদ্ধি, সেই বৃদ্ধি হয় আভ্যন্তৰিক বৃদ্ধি, অৰ্থাৎ জীৱদেহত ভিতৰত কোষৰ বিকাশ হয় আৰু তাৰ ফলত জীৱসমূহৰ বৃদ্ধি হয়। কিন্তু জড়সমূহৰ বৃদ্ধি বাহ্যিক। এটা জড় বস্তু আছে, তাত বাহিৰৰ পৰা পদাৰ্থ যোগ হ'ব লাগিব, তেতিয়াহে তাৰ বৃদ্ধি হ'ব। এই কথাটো অকণমান মন কৰিবলগীয়া। ঠিক তেনেদৰে প্ৰজননৰ জীৱৰ ডিফাইন কেৰেক্টাৰিষ্টিক্স নহয়। কিয়? চাওঁ। প্ৰজননৰ ক্ষেত্ৰত যদি আমি চাওঁ, মেল ডংকি আৰু ফিমেল হৰ্চ অৰ্থাৎ মতা গাধ আৰু মাইকী ঘোঁৰাৰ মাজত মিলন ঘটাই মিউল নামৰ এটা জন্তু জন্ম হয়।
কিন্তু এই মিউলৰ প্ৰজনন ক্ষমতা নাথাকে, অৰ্থাৎ এই মিউল ষ্টেৰাইল হয়, বন্ধ্যা হয়। অৰ্থাৎ আমাক আকৌ মিউল লাগিলে আমি মেল ডংকি আৰু ফিমেল হৰ্চৰ মাজত মিলন ঘটাব লাগিব। এতিয়া এই মিউলৰ প্ৰজনন ক্ষমতা নথকাৰ বাবে আমি ইয়াক কম নেকি যে এইটো জীৱ নহয়, জড় হয়। আৰু এটা উদাহৰণ লওঁ, যদি আমি চাওঁ এটা মৌমাখিৰ জাকত 3 প্ৰকাৰৰ মৌমাখি থাকে। কুইন বি অৰ্থাৎ ৰাণী মৌ, মেল বি যাক ড্ৰোন বুলি কোৱা হয়, আৰু ফিমেল বি যাক ৱৰ্কাৰ বুলি কোৱা হয়। এই মৌমাখিৰ কুইন বি আৰু মেল বি এইখিনিয়ে প্ৰজননত অংশ লয়, কিন্তু ইয়াত ফিমেল বি যাক ৱৰ্কাৰ বুলি কোৱা হয়, এই ৱৰ্কাৰসমূহে কিন্তু প্ৰজননত অংশ নলয়। অৰ্থাৎ এই ফিমেল বিবিলাক বন্ধ্যা হয়। এতিয়া ফিমেল বিখিনিক আমি কম নেকি এই মৌমাখিখিনি জীৱ নহয়। এই মৌমাখিখিনিও জীৱ হয়, যদিও বা বন্ধ্যা হয়। গতিকে আমি ক'ব পাৰোঁ যে ৰিপ্ৰডাকশ্যন অৰ্থাৎ প্ৰজননত জীৱৰ ডিফাইন কেৰেক্টাৰিষ্টিক্স নহয়। অৰ্থাৎ গ্ৰোথ আৰু ৰিপ্ৰডাকশ্যন জীৱৰ ডিফাইন কেৰেক্টাৰিষ্টিক্স নহয়। এই কথাটো মন কৰিবলগীয়া, কাৰণ প্ৰতিযোগিতামূলক পৰীক্ষাত এই প্ৰশ্নটো অহা দেখিবলৈ পোৱা যায়। মেটাবলিজিম, চেলুলাৰ নেচাৰ আৰু কনচিয়াছনেছ এই তিনিটা জীৱৰ ডিফাইন কেৰেক্টাৰিষ্টিক্স হয়। যদিও বা মেটাবলিজিমৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে আমি জীৱদেহত চাওঁ, তেতিয়াহ'লে জীৱদেহত আমি কি পাম? হাইড্ৰজেন, অক্সিজেন, কেলছিয়াম, ফছফৰাছ আদি পাওঁ। আৰু এইসমূহ লৈ আমি লেব এটাতো পৰীক্ষা কৰিব পাৰোঁ। আৰু লেবৰেটৰীত ঘটা তেনে এটা প্ৰক্ৰিয়াক কিন্তু আমি জীৱ বুলি ক'ব নোৱাৰিম। কক্ষৰ উপস্থিতিত হোৱা জৈৱ ৰাসায়নিক বিক্ৰিয়া হ'ব লাগিব, তেতিয়াহে সেইটো আমি জীৱ বুলি ক'ম। গতিকে এই কথাটো অকণমান মন কৰিবলগীয়া। এতিয়া এটা প্ৰশ্ন নিশ্চয় মনলৈ আহিছে যে জীৱই উশাহ নিশাহ লয়, জীৱই খাদ্য গ্ৰহণ কৰে, জীৱই লৰচৰ কৰে, জীৱৰ মৃত্যু হয়। এইসমূহ জীৱৰ বৈশিষ্ট্য নহয় নেকি? এইসমূহ জীৱৰ বৈশিষ্ট্য হয়, কিন্তু মূল বৈশিষ্ট্য বুলি ক'লে আমি এই 5টাৰ কথা ক'ব লাগিব। যিহেতু মৃত্যুৰ কথাটো উল্লেখ কৰিছোঁ, মৃত্যু বুলি ক'লে এটা কথা মন কৰিবলগীয়া যে সকলো জীৱৰে প্ৰাকৃতিক মৃত্যু নহ'ব পাৰে। প্ৰাকৃতিক মৃত্যু অৰ্থাৎ জন্মৰ পৰা এটা নিৰ্দিষ্ট জীৱন চক্ৰ থাকিব আৰু এই চক্ৰৰ পিছত তাৰ মৃত্যু ঘটিব। কিন্তু আমি যদি এমিবাত চাওঁ, এমিবা আমি জানো যে এমিবাৰ নিৰ্দিষ্ট আকৃতি নাই। এমিবাৰ এইটো কোৱা হয় নিউক্লিয়াছ, আৰু এই বাহিৰৰ আৱৰণটো এইটো কোৱা হয় চাইটোপ্লাজম। এটা এমিবা যেতিয়া পূৰ্ণাংগ হ'ব, তেতিয়া ইয়াৰ এই আকৃতিটো গৈ প্ৰায় গোলাকাৰ হ'বলৈ আৰম্ভ কৰিব, আৰু ইয়াৰ পিছত ইয়াৰ এই অংশটো এনেদৰে ভিতৰলৈ সোমাই আহিব, আৰু ইয়াৰ যি নিউক্লিয়াছ আছিলে, এই নিউক্লিয়াছটো 2টা নিউক্লিয়াছত বিভক্ত হৈ যায়। অৰ্থাৎ আৰু এই অংশটো পিছত এনেদৰে বাঢ়ি আহিব চাইটোপ্লাজম, আৰু ইয়াত চাইটোপ্লাজমখন ব্ৰেক হৈ যাব, আৰু ইয়াৰ আৰু এনেদৰে 2টা নতুন এমিবাৰ গঠন হয়। অৰ্থাৎ ইয়াত পুৰণ এমিবাৰটো থাকি যায় এটা, আৰু এটা নতুনকৈ এমিবা আহে। এতিয়া এই পুৰণ এমিবাৰটোতো আমি ক'ব নোৱাৰোঁ যে এই এমিবাটোৰ মৃত্যু হ'ল, কাৰণ এই এমিবাটো আছে। গতিকে সকলো জীৱৰ প্ৰাকৃতিক মৃত্যু নহ'বও পাৰে। আশা কৰোঁ এই ভিডিঅ'টোত আলোচনা কৰা আটাইখিনি আপোনালোকে বুজি পালে। যদি বুজি পালে ভিডিঅ'টো লাইক কৰি দিব, আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো আন দুজনলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।